हेलो एवरीवन मैं रिमझिम आपनालोक सकलोके रिमझिम्स किचन चैनलटोले स्वागतम जनाइछु। आज मैं লৈ আহিছো गरम गरम जलेपी रेसिपी। बहुत सहज अति कम समयते आपुनिও बनाब पारिब जलेपी। जदि मोर এই जलेपी रेसिपिটো ভাল লাগে তেনহলে लाइक कमेंट शेयर करिब आरो लगते सब्सक्राइब কৰি দিব আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰি দিব যাতে মোৰ আহিবলগীয়া সকলোবোৰ ভিডিওৰ নটিফিকেশন পাই থাকে। তেনহলে বলক আজি ভিডিওটো আৰম্ভ কৰো। जलेपी बनाबर बारे मैं प्रथमते 1 कप मैदा लैसु, 4 चामच परिमाणर टेंगा दई। मनत राखिब जलेपी बनाबर बारे टेंगा दईरहे प्रयोजन। जदि टेंगा दई नाथाके तेनहले नेमुर रस दिब पारे। बेकिंग पाउडार 1 चामचतকৈ অলপমান কম দিছো। पिठागुड़ी 1 चामच दिसु। जदि आपुनी जलेपी बिलाक क्रिस्पी खाब बिचारे तेनहले दिब पारे। एतिया अलप अलपके पानी दी एखिनि मिक्स करि लम। घोलटु बेसी डाठ हब नालागे आरु बेसी पातलु हब नालागे। या साकसन घोलटु এনেকুৱা ধৰণৰ হ'ব লাগিব, বেছি ডাঠ হ'ব নালাগিব আৰু বেছি পাতলু হ'ব নালাগে। কালাৰৰ বাবে অলপমান হালধি মিলাই লৈছো। ঘোলখিনি ঢাকি নথলেও হয়, এখিনি লগালগ বনাব পাৰি। এতিয়া মই প্ৰথমতে চেনি সিৰাপখিনি বনাই লম। তাৰ বাবে মই 2 কাপ চেনি দিছো, 1.5 কাপ পানী দিছো। एखिनि लৰাই থাকিব जिमान पारे। 1 চামুচ নেমুৰ ৰস দিছো যাতে চেনি সিৰাপখিনি ক্ৰিষ্টেলাইজেশ্যন নহয়। চেনি সিৰাপখিনি বহুত বেছি টাৰ দৰে নালাগে, অলপমান আঠা আঠা হলে হৈ যাব। এখিনি মোৰ হৈ গল, এতিয়া নমাই থম। জেলেপিখিনি ভাজিবৰ বাবে মই ৰিফাইন তেল লৈছো। এখিনি বহুত বেছি গৰম নালাগে, অকনমান গৰম হলে হৈ যাব। এতিয়া মই জেলেপিখিনি বনাবৰ বাবে এই ধৰণৰ পেকেট এটা লৈছো। আপোনালোকৰ ঘৰতো হয়তো এনে ধৰণৰ পেকেট আছে, তেনহলে এনেকুৱা ধৰণৰ পেকেট লৈ বনাব পাৰে। আৰু যদি পেকেট লৈ অসুবিধা হয় তেনহলে বজাৰৰ সসৰ বটল বিলাক পোৱা যায়, তেনেকুৱা এটা আনি থব। আৰু মিশ্ৰণখিনি কম কমকৈ লৈ বনাব, নহলে বেছি বেছি ললে জেলেপিখিনি বনাবলৈ অসুবিধা। তাৰ পাছত ওপৰৰ ফালে এনেদৰে জুৰিৰে বন্ধ কৰি ল'ব। केसिखनेरे आगटु काटि लब। जलेपी बनाबर बारे तेलखिनि बहुत बेसी गरम नालागे, मिडियाम हिट हले हल। आरु बनवा समय लो फ्लेम करि लब। प्रथम केटा बनाते अकनमान बेया হয়, किन्तु पिछले बहुत धुनिया धुनिया शेप बने। आपनालोके बनाइ चाबसुन, बहुत इजी হয়। बहुत बेसी लৰাই থাকিব নালাগে জেলেপি কেখন, অলপ অলপ লৰাই মাজে মাজে লৰাই থাকিলে হল আৰু বেছি ফ্ৰাই নকৰিলেও হয়। এতিয়া তেলৰ পৰা নমাই লগালগ চেনি সিৰাপখিনি ঢালি দিছো। ইয়াতে মই এনেদৰে 2-3 মিনিট সময় থাকিবলৈ দিম, তেতিয়া ভালদৰে চেনি সিৰাপখিনি हुमाই যায়। এনেদৰে মই বাকিখিনিও বনাই লৈছো। মই এটা ভাঙি দেখাইছো, চকচোন বহুত ক্ৰিস্পি হৈছে আৰু খাবলৈ বহুত টেস্টি হৈছে। 12-13 ঘণ্টালৈকে ক্ৰিস্পি থাকে। আপোনালোকে ট্ৰাই কৰিবচোন মোৰ দৰে। যদি মোৰ ভিডিওটি চাই ভাল লাগিল তেনেহলে প্লিজ লাইক কমেন্ট শেয়াৰ কৰিব আৰু লগতে সাবস্ক্ৰাইব কৰি দিব আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰি দিব যাতে মোৰ আহিবলগীয়া সকলোবোৰ ভিডিওৰ নটিফিকেশন পাই থাকে। তেনেহলে আজিলৈ আহো, বাই বাই।